নমস্কাৰ আপোনালোক সকলোকে পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি একেবাৰে সহজ আৰু একেবাৰে টেষ্টি ৰেচিপি। অতি কম সময়ৰ ভিতৰতে হৈ যায়। চ' বলক ৰেচিপিটো বনাবলৈ আমি কি ল'লোঁ চাওঁ। এই ৰেচিপিটো বনাবলৈ হ'লে আমাক লাগিব এলমণ্ড 5টা, কাজু 5টা, খিচমিচ লৈছোঁ 6টাৰ পৰা 7টা আৰু ইলাচি লৈছোঁ 4টা 5টা। গোন্ধৰ বাবে ইয়াতে লৈছোঁ বাসমতি চাউল 1 কাপ লৈছোঁ আৰু বাকীখিনি মই দেখাই যাই থাকিম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। এতিয়া আমি কুকাৰটো বহাই দিছোঁ, কুকাৰটো গৰম হ'বলৈ দিছোঁ। কুকাৰটো গৰম হৈ উঠিছে। এতিয়া ইয়াতে মই তেল দি দিম 2 চামুচমান। চাব তেলখিনি বেছি গৰম হ'বলৈ নিদিব, এনেই অলপ গৰম হ'বলৈ দিব। এয়া চাওকচোন, মই বেছি তেল লোৱা নাই, অলপেই লৈছোঁ। এতিয়া মই ইয়াতে কাটি থোৱা ড্ৰাই ফ্ৰুটছখিনি দি দিম। এইখিনি দি দিব। ইয়াতে জুইৰ ফ্লেমটো ল' ৰাখিব, নহ'লে এইখিনি জ্বলি যোৱাৰ ভয় থাকে। এতিয়া এইখিনি লাহে লাহে লৰাব, জুইৰ ফ্লেমটো ল'তে ৰাখিব। এতিয়া এইখিনি ভজা হ'ল। বেয়া নাপাব, মই মানে কেমেৰা ধৰা মানুহ নাই, মই নিজে কেমেৰা ধৰি নিজে এখন হাতেৰে ভিডিঅ' বনাই আছোঁ। চ' ভিডিঅ'টো ভাল হোৱা নাই, তাৰ বাবে খুব দুখিত। এতিয়া আমি ইয়াতে এইখিনি ভজা হৈ গ'ল। এতিয়া আমি ইয়াতে ধুই থোৱা চাউলখিনি দি দিম। চাউলখিনিৰ পৰা অলপ পানী যাবৰ কাৰণে 2 মিনিটমান সময় ভাজিব। এয়া দেখিছে চাউলৰ পৰা পানীটো গৈছে, অলপ অলপ তেল তেল হৈ আছে। এতিয়া ইয়াতে মই সেই একে কাপটোৰে, চাউল লোৱা কাপটোৰে 1 কাপ পানী আৰু আধা কাপ পানী দি দিম। মই সেই একে কাপটোৰে 1 কাপ আধা পানী দি দিছোঁ। এতিয়া মই ইয়াতে এইখিনি লৰাই দিম। ইয়াতে এতিয়া মই ফুড কালাৰ দি দিম আধা চামুচ। বেছি নিদিব, বেছি দিলে ইমান ভাল নালাগে। আৰু মই ইয়াতে চেনি সেই একে কাপটোৰে 1 কাপ দিছিলোঁ, সেইখিনি মোৰ ভিডিঅ' কৰা নহ'ল, তাৰ বাবে বেয়া নাপাব। এতিয়া মই কুকাৰৰ ঢাকনিখন বন্ধ কৰি 2টা চিটি অহালৈ ৰখি দিম। চাব ভালদৰে 2টা চিটি আহিব দিব। আৰু চিটি 2টা হোৱাৰ পিছত নুমাব। দিয়া চিটিটো খুল গ'ল। খুল যোৱাৰ পিছতো মই 5 মিনিট ৰখি দিছোঁ। 5 মিনিট ৰখি দিয়াৰ পিছত এতিয়া মই এইখিনি ওলাই ল'ম। এতিয়া এইখিনি মই কটা চামুচ এখনেৰে লাহে লাহে লৰাই দিম। দেখিছেনে কি ধুনীয়া হৈ উঠিছে, চাওক। সঁচাকৈ খাবলৈও বহুত সোৱাদ হৈছে। এয়া ৰেডি। এই ৰেচিপিটো বনোতে মাত্ৰ 10 মিনিট লাগে। কেতিয়াবা এনেকুৱা হয় ঘৰত মিঠা নাথাকে, আলহী আহি পায়, তেতিয়া মানে কি এইটো ৰেচিপি আপুনি বনাই দিব পাৰে, খুব সহজতে হৈ যায়। আৰু ইমান যে ধুনীয়া হৈছে, আৰু গোন্ধটো সঁচাই খাওঁ খাওঁ লাগিছে, জিভাৰ পৰা পানী আহিছে, খাওঁ খাওঁ লাগিছে। এতিয়া আমি খাওঁ আৰু। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব, সঁচায়ে আলহীক ভাতৰ লগতো দিব পাৰিব, চাহৰ লগতো দিব পাৰিব। অতি কম সময়ৰ ভিতৰতে হয়, আপোনালোকে দেখিলেয়ে। চ' যদি ভাল লাগিছে বনাই কমেণ্ট কৰিব কেনেকুৱা পালে আপোনালোকে, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।